নমস্কাৰ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰঙালাও আগ আৰু মাছৰ সৈতে বনোৱা এটা সিম্পল ৰেচিপি। ৰেচিপিটো যদিও সিম্পল, খাবলৈ কিন্তু বহুত সোৱাদ হয়। ইয়াৰ বাবে মই ৰঙালাও আগখিনি ভালদৰে কেইবাবাৰো ধুই মিহি মিহিকৈ কাটি ল'লোঁ। আপোনালোকে ইয়াতকৈ মিহিকৈ কাটি ল'ব পাৰে। এতিয়া মই গেছত কেৰাহীটো উঠাই কেৰাহীত মিঠাতেল অলপ বাকি দিলোঁ। 2 মিনিটমানৰ পিছত তেলখিনি গৰম হোৱাত মই ইয়াত অকণমান নিমখ আৰু অকণমান হালধি দি দিছোঁ। তেলত যেতিয়া নিমখ দি লোৱা হয় তেতিয়া মাছ যদি আমি ফ্ৰাই কৰোঁ তেতিয়া মাছৰ চিটিকণি বা মাছ ফ্ৰাই হোৱাৰ পিছত ফুটি পেলাই মানুহৰ হাতে মুখে নপৰে। এতিয়া মই কেৰাহীত মাছ দুটা এনেকৈ দি ল'লোঁ আৰু এনেকৈ 3-4 মিনিটমান মিডিয়াম ফ্লেমত ৰাখি থ'ম। জোলৰ বাবে মাছ ফ্ৰাই কৰোঁতে সদায় গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'ব লাগে যাতে মাছখিনি কোমল কোমলকৈ ফ্ৰাই হয়। তেলখিনি যাতে মাছৰ চবফালে যায় সেইকাৰণে মই এনেকৈ লৰাই দিছোঁ। এনেকৈ 3-4 মিনিটমান মিডিয়াম ফ্লেমত ফ্ৰাই কৰাৰ পিছত মাছখিনি এতিয়া মই ডিছ এখনলৈ কাঢ়ি থ'ম। আৰু এতিয়া মই একেখিনি তেলতে চুচি থোৱা পিঁয়াজ অকণমান দি দিম। পাঁচফোৰণ কেইটামানো দি দিম। আৰু দুটা জলকীয়া দুফালকৈ কাটি থৈছিলোঁ সেইখিনিও দি দিছোঁ। আৰু এতিয়া মই ভালদৰে লৰাই দিম যাতে পিঁয়াজৰ আৰু জলকীয়াৰ কেঁচা গোন্ধটো যায়। তাৰপিছত মই এতিয়া ইয়াত বিলাহী দি দিছোঁ। বিলাহী মই এটা ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াত হালধি অকণমান দি দিছোঁ। আৰু এতিয়া মই নিমখ অকণমান দি দিছোঁ যাতে বিলাহীখিনি ভালকৈ পমি যায়। এতিয়া মই ভালদৰে এনেকৈ লৰাই দিছোঁ আৰু অকণমান 1-2 মিনিটৰ মানৰ কাৰণে মই গেছটো মিডিয়াম ফ্লেমত দি পেলাই লৰাই আছোঁ যাতে বিলাহীৰ কেঁচা গোন্ধটো যায়। এতিয়া মই ইয়াত খুন্দি থোৱা সৰিয়হখিনি দি দিছোঁ। মই সৰিয়হখিনি মিক্সিত খুন্দি লোৱা নাই, মই সৰিয়হখিনি খুন্দনাত খুন্দি লৈছোঁ। মিক্সিত খুন্দি ল'লে কি হয় একেবাৰে বেছি গুড়ি হৈ যায়, যিটো ইয়াত দিলে মানে ভাল নালাগিব। এতিয়া মই কাটি থোৱা ৰঙালাওখিনি ইয়াত মই দি দিলোঁ। তাৰপিছত মই ভালদৰে লৰাই দিছোঁ। মই ভালদৰে লৰাই দিয়াৰ পিছত কমি গৈছে ৰঙালাওখিনি। এনেদৰে মই মিডিয়াম ফ্লেমত 4-5 মিনিটমান ভাজি আছোঁ। এতিয়া মই ঢাকনিখনে 4 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি থোৱাৰ পাছত আকৌ ঢাকনিখন খুলি দিম। এয়া ইতিমধ্যে ভালদৰে ৰঙালাওখিনি সিজি গৈছে। এতিয়া মই ইয়াত গৰম পানী অলপ দি দিছোঁ। মই যিহেতু বেছি জোল নবনাওঁ সেইকাৰণে অলপ পানী ঢালিছোঁ। আপোনালোকে ইয়াত লক্ষ্য কৰিলেনে মই ইয়াত এটাও আলু ব্যৱহাৰ কৰা নাই আৰু আদা নহৰু বা বেলেগ ধৰণৰ মছলা একোৱে ব্যৱহাৰ কৰা নাই। পানী ঢলাৰ 4 মিনিটমানৰ পিছত এয়া ভালকৈ উতলি গৈছে। এতিয়া উতলি যোৱাৰ পিছত মই ইয়াত ফ্ৰাই কৰি থোৱা মাছ দুটা দি দিম। মাছ মাংসত মছলা ব্যৱহাৰ কৰি খাওঁতে কেতিয়াবা কি হয় একেবাৰে চিম্পুলকৈ খাবলৈ মন যায় নহয়নে, মাছ মছলা চছলা ব্যৱহাৰ নকৰাকৈ। সেয়ে মই মছলা চছলা ব্যৱহাৰ নকৰাকৈ এনেকৈ প্ৰায় বনাই খাওঁ। গতিকে ভাবিলোঁ মই বনাই খোৱা ৰেচিপিটো আপোনালোকলৈ আগবঢ়াই দিওঁ। আশা কৰোঁ আপোনালোকেও এই ৰেচিপিটো বনাই ভাল পাব।
এতিয়া মই আকৌ 3 মিনিটৰ কাৰণে ঢাকনিখন দিলোঁ। তাৰপিছত ঢাকনিখন এতিয়া আঁতৰ পৰাই চাইছোঁ, মাছখিনি প্ৰায় সিজি গৈছে আৰু উতলিছে। ঢাকনখন খোলাৰ পিছত মই এতিয়া 2 মিনিটমান সময় হাই ফ্লেমত ৰখাৰ পিছত মই এতিয়া গেছটো বন্ধ কৰি দিম। আপোনালোকে এই ৰেচিপিটো কেনেকুৱা পালে মোক জনাব, আৰু যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে বনাই চাব আৰু মোক ক'ব কেনেকুৱা লাগিলে খাই। এই ৰেচিপিটো যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে লাইক এটা আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে পিছলৈ মই কি ভিডিঅ' বনাওঁ আপোনালোকে তাৰ ন'টিফিকেশ্যনসমূহ পায়।